Hey guys, welcome back to my channel Wahida Loves Food and Travel. বৰ্তমান মই নুমলীগড় তেল শোধনাগাৰৰ ওচৰ পাইছোহি। দেখুৱাবলৈ থাকি গ'ল মোৰ অলপ গাটো ভাল লগা নাছিল, সেইবাবে মই ঘৰৰ পৰা ওলোৱাৰ সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ। কিন্তু বৰ্তমান গাটো অকণ ভাল লাগিছে। মই ভাবিলোঁ ইয়াৰ পৰাই আপোনালোকৰ লগত কথা বতৰা পাতিবলৈ লওঁ, কাৰণ মই এটা বৰ ধুনীয়া জেগাত ৰৈ আছোঁ, নুমলীগড় তেল শোধনাগাৰ। মই দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। Hey guys, এয়া দেখিছে নুমলীগড় তেল শোধনাগাৰ। আপোনালোকক ইয়াৰ সন্মুখৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতুকে ইয়াতে বাহিৰৰ কোনো লোকক সোমোৱাৰ অনুমতি নিদিয়ে, সেইবাবে ভিতৰলৈ যাবলৈ নোৱাৰিলোঁ। আৰু ইয়াত কৰ্মৰতসকলহে ভিতৰলৈ যাব পাৰে। আমি এবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু যাব নিদিয়ে যিহেতু, সেইবাবে ঘূৰি আহিলোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বহুত ধৰণৰ গাড়ী ইয়াতে ৰৈ আছে। তেল টেংকাৰ আৰু ট্ৰাকসমূহ ইয়াতে ৰৈ আছে। এইসমূহ গাড়ী ইয়াতে সেইবাবে ৰৈ আছে যে ইয়াত তেলসমূহ তেওঁলোকে লোড কৰে আৰু ইয়াৰ পৰা লৈ যায়, আৰু গেছ চিলিণ্ডাৰো লোড কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াতে বহুত গাড়ী আছে। ভিতৰৰ ফালেও আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ, বহুত গাড়ী আছে, ৰৈ আছে। তেওঁলোকৰ বহুত কেইদিন লাগি যায় তেল লোড কৰোঁতে, কাৰণ বহুত গাড়ী ইয়াতে লোড কৰিবৰ বাবে জমা হৈ থাকে। আপোনালোকে দেখিছেনে, ইয়াৰ পৰিৱেশটো এটা বেলেগেই পৰিৱেশৰ সৃষ্টি হৈ যায় এই সময়টোত। ৰাস্তাত তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ মই আপোনালোকক যিহেতু কৈছে মোৰ গাটো অকণমান ভাল নাছিল, আজি ভিডিঅ' কৰাৰ একেবাৰে মন নাছিল, সেইবাবে অলপ সৰু সুৰাকৈ কিবা এটা কৰিছোঁ। আশা কৰোঁ আপোনালোকে বেয়া নাপায়। আগলৈ মোৰ ভিডিঅ'বিলাক এনেদৰে চাই থাকিব, আৰু মোৰ ভিডিঅ'টো যদি আজি প্ৰথমবাৰ কোনোবাই চাইছে, তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকৰ মোবাইললৈ যায়। আৰু সকলোৱে যাতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে। আগলৈ আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। তেতিয়ালৈকে হাঁহি থাকক আৰু হহুৱাই যাওক।